লেগে লৈ আহিম ইন্ট্ৰা V10 2022 গাড়ী খুব ষ্টাইলিছ কণ্ডিশ্যনত আছে আৰু এখন গাড়ী এল্টো 800 চাই লওক 2022 গাড়ী নমস্কাৰ আজি আন এটা ভিডিঅ' সৈতে আপোনালোকৰ মাজত লৈ আহিছো এখন এল্টো 800 গাড়ী এখন লগতে ইন্ট্ৰা V10 গাড়ী এখন সম্পূৰ্ণ ডিটেইলছ মই গাড়ীখনৰ দি দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলত নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব আৰু যদি ফেচবুকত চাই আছে ফলো আৰু শ্বেয়াৰ কৰি দিব গতিকে আহক আমি দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ উভতি যাওঁ আৰু ইয়াৰে এড্ৰেছটো হৈছে লখৰা হাউগুছি আহিব আপোনালোকে স্ক্ৰীনৰ নম্বৰ আহি আছে স্ক্ৰীনৰ নম্বৰত আহি ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো চাই লওক ইন্ট্ৰা V10 খন মই প্ৰথমতে দেখুৱাই আছো খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে আপোনালোকে চাই লওক 2022 গাড়ী হয় মই প্ৰথমতে ফ্ৰন্ট লুকটো দেখুৱাই আছো আপোনালোকে চাওক অলপ গাড়ীখন ধুলি লাগি আছে গাড়ী আপোনালোকে ওয়াশিং কৰি দিলে একদম ব্ৰেণ্ড নিউ গাড়ী হৈ যাব খুব ধুনীয়া কণ্ডিশ্যনত ইন্ট্ৰা V10 এখন আপোনালোকৰ মাজত লৈ আহিছো বহুতে ইন্ট্ৰা V10 গাড়ী বিচাৰি আছিল তেওঁলোকৰ বাবে এই গাড়ীখন অনা হৈছে যদি আপোনালোকৰ লগা আছে বুকিং এভেইলেবল আছে আপোনালোকে এতিয়া ডাইৰেক্টলি কন্টেক্ট কৰক স্ক্ৰীনৰ নম্বৰ আহি আছে মই বেক সাইডৰ পৰা গাড়ীটো এবাৰ দেখুৱাই আছো গোটেই গাড়ীখনৰ মই চাৰিওফালে দেখুৱাই দিম ভিডিঅ'টো চাই থাকিব শেষত মই পেপাৰ প্ৰাইচটো জনাই দিম চাই লওক ডালা ফ্লোৰ কণ্ডিশ্যন ওকে আছে এই সাইডে বলে ভিউটো চাই লওক বহুত ধুনীয়া কণ্ডিশ্যনত আছে ইন্টেৰিয়ৰ কণ্ডিশ্যনটো এবাৰ দেখুৱাই আছো এইফালৰ পৰা লক কৰা আছে ইন্টেৰিয়ৰ কণ্ডিশ্যনটো দেখুৱাই দি আছো গাড়ীখন এবাৰ মই গোটেই গাড়ীখন ঘূৰাই দেখুৱাই আছো ইন্টেৰিয়ৰ কণ্ডিশ্যনটো চাওক ধুনীয়া হৈ আছে একদম খুব ষ্টাইলিছ কণ্ডিশ্যনত আছে ফ্লোৰ গতিকে ইন্ট্ৰা V10 যিসকলে বিচাৰি আছিলে তেওঁলোকে কণ্টেক্ট কৰক আৰু এইখন গাড়ীৰ ডিটেইলছটো মই জনাই আছো এইখন গাড়ী যদি লয় ইয়াৰে পেপাৰ প্ৰাইচ নাম ট্ৰান্সফাৰ কৰি এইখনৰ দাম আহিব মাত্ৰ 3,20,000 টকা 3,20,000 টকাত আপোনালোকে এই গাড়ীখন ল'ব পাৰিব ৰিফাইনেন্সৰ সুবিধা আছে আপোনাৰ স্ক্ৰীন নম্বৰ আহি আছে ডাইৰেক্টলি কণ্টেক্ট কৰক আৰু আজিয়ে গাড়ীখন বুকিং কৰক গতিকে এইখন গাড়ীৰ আপোনালোকৰ ডিটেইলছ জনাই দিলোঁ নেক্সট এল্টো 800 গাড়ীখন মই দেখুৱাই আছো ভিডিঅ'টো চাই থাকিম 2022 এল্টো 800 LXI মডেল হয় এই গাড়ীখন কমাৰ্চিয়েল ৰেজিষ্ট্ৰেশ্যন কৰা আছে খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন আপোনালোকক দেখুৱাই দিছোঁ এইখন আপোনালোকে যদি লয় মাত্ৰ 2,50,000 টকা 2,50,000 টকাত এই গাড়ীখন ল'ব পাৰিব কাগজ আপোনালোকৰ ফিটনেছ আপডেট আছে ইঞ্চুৰেঞ্চ টেক্সটো ফেল আছে এইটো আপোনালোকে নিজে কৰিব লাগিব আৰু যদি প্ৰাইভেট কৰিব বিচাৰে প্ৰাইভেটৰ এক্সট্ৰা খৰচা আহিব ডিছকাউণ্ট পাই যাব আপোনালোকে কণ্টেক্ট কৰিব খুব ধুনীয়া কণ্ডিশ্যনত আছে ধুলি লাগি আছে ওয়াশিং কৰি দিয়া যাব ইন্টেৰিয়ৰ কণ্ডিশ্যনটো এবাৰ দেখুৱাই আছো চাই লওক গাড়ীত লাগি আছে ধুনীয়া নতুন হৈ আছে গাড়ী অলমষ্ট আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে মই দেখুৱাই দিছোঁ আপোনালোকে যদি এল্টো 800 বিচাৰিছে এই গাড়ীখন ল'ব পাৰে 2,50,000 টকা দাম মাত্ৰ আৰু আপোনালোকে আহক আৰু গাড়ীখন বুকিং কৰক স্ক্ৰীনৰ নম্বৰ আহি আছে গতিকে আজিৰ ভিডিঅ' এইখিনি আছিলে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই বাই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু যদি গাড়ীবোৰ আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনৰ নম্বৰ আহিছে ডাইৰেক্টলি কণ্টেক্ট কৰিব মোৰ ষ্টকত গাড়ী আহিলে আপোনালোকৰ তাত ভিডিঅ'বোৰ পোনপ্ৰথমে গৈ পাব গতিকে আপোনালোকে আহক আৰু কণ্টেক্ট কৰক গুৱাহাটীৰ লখৰা হাউগুছিত আছে আজিলৈ এৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই